উইমেন্স ওয়েলনেছৰ ব্ৰ্যান্ডৰ বিষয়ে যেটো কথা পাতি আছো প্ৰডাক্টটো যেটো আমি আজি কভাৰ কৰিম হেতু হল আমাৰ ফিলিং লিকুইড এন্ড ক্যাপসুল এতিয়া আমাৰ যেটো আমি ইমিউনিটি কথা পাতি আছো তাত আকৌ ফিলিংৰ লগত আমি ফিলিংটো কেলে পাতি আছো হেতু অলপ চাই লৈছো তাৰমানে আমাৰ ষ্টাডিত দেখা গৈছে এটো 2016 ত হৈছিলে ষ্টাডিটো তাত দেখা গৈছে এনিমিয়া বোলা বস্তুটো কিন্তু আমাৰ ইমিউনিটিটো এফেক্ট কৰিব পাৰে এনিমিয়া যেটো যদি সিম্পল ল্যাঙ্গুৱেজত কওঁ আমি কি বুলি কওঁ যেটো টেষ্টটো কমি যায় এই প্ৰবলেমটো যদি আমাৰ বহুত বেছি বডিত আছে এটো কিন্তু আমাৰ বডিৰ ইমিউনিটিটো কম কৰি দিব পাৰে তাৰমানে ইমিউন সিস্টেমটো উইক হৈ যাব পাৰে এটো কাৰণে ফিলিংটো আমি আজি কথা পাতিম ফিলিংটো আমি কি জানো যদি একেবাৰে সিম্পল কে কওঁ এটো এটা কি হল আয়ৰন সাপ্লিমেন্ট হয় ফুড সাপ্লিমেন্ট হয় এটা আয়ৰনৰ সাপ্লিমেন্ট হয় লিকুইড আৰু ক্যাপসুল দুটা ফৰ্মতে আছে ইন্ট্ৰোডাকশন অলপ চাই লৈছো এতিয়া এনিমিয়া বোলা বস্তুটো কি হয় এটা মেজৰ কিলাৰ ইন ইন্ডিয়া বুলি কোৱা হয় তাৰমানে ইন্ডিয়াত যোনবিলাক যিমান ডেথ হৈ আছে তাত কিন্তু ওয়ান অফ দা মেইন ৰিজন হয় এনিমিয়াটো নেক্সট হল মহিলাসকলৰ মাজত কিন্তু এই প্ৰবলেমটো পুৰুষতকে বেছি দেখা দিয়ে এনেকুৱা নহয় যে পুৰুষৰ মাজত নহয় ডেফিনেটলি হয় কিন্তু মহিলাসকলৰ মাজত এটো দেখা দিয়ে এটো কোৱা হয় যে এভৰি সেকেন্ডত তাৰমানে প্ৰতিটো সেকেন্ডত কিন্তু ইন্ডিয়ান ওমেনৰ ভিতৰত এনিমিয়া প্ৰবলেমটো দেখা দিয়ে এনিমিয়াটো ম্যাটাৰনেল ডেথৰ এটা বহুত ডাঙৰ কাৰণ হয় তাৰমানে 5 জনৰ ভিতৰত কোৱা হয় এটা ম্যাটাৰনেল ডেথ হয় আমাৰ এনিমিয়াৰ কাৰণে তাৰমানে যেটো প্ৰেগন্যান্সিৰ সময়ত যেটো এনিমিয়া হয় এটো কাৰণে এটো এটা বহুত ডাঙৰ ৰিজন হয় ফ্যামিলি হেলথ ডেফিনেটলি আয়ৰন ডেফিচিয়েন্সিটো হলে কি হয় ইয়াত আপোনালোকে যেটো দেখিছে স্লাইডখনত সব এজ পাৰ নেশনাল ফ্যামিলি হেলথ সাৰ্ভে তাৰমানে নেশনাল ফ্যামিলি হেলথ সাৰ্ভে মতে আমাৰ 59% ইন্ডিয়ান মহিলাসকলৰ কিন্তু এনিমিয়াত সাফাৰ কৰে এটো এটা বহুত ডাঙৰ নাম্বাৰস হয় আৰু ফ্যামিলি হেলথ সাৰ্ভে মতে 2005-2006 ৰ এটা সাৰ্ভে হৈছিলে তাত কিন্তু more than 69% বাচ্চাবিলাকৰ এজ টু 5 বছৰৰ যেটো তলৰ বাচ্চাবিলাক আমাৰ এনিমিয়াৰ সাফাৰ কৰে তাৰমানে এনিমিয়া প্ৰবলেমটো একেতৰ খুব এইবিলাক বাচ্চাৰ খুব হয় হেতু এজ গ্ৰুপ এতিয়া এনিমিয়া বোলা বস্তুটো কি হয় অলপ সিম্পল কে বুজি লৈছো হেতু ফাৰ্ষ্টত আমি কি চাম ব্লাডত কি আছে এটো চাই লওক আপোনালোকৰ স্লাইডখনত সক যেটো ৰাইট হ্যান্ড সাইডে দেখিছে ব্লাড ভেসেল বুলি লিখা আছে তাৰ তলত সক এটো ব্লাড ভেসেলত ব্লাড খিনি দেখুৱা হৈছে ভিতৰত ব্লাডত আমাৰ চাৰিটা বস্তু থাকে তাত যেটো দেখিছে ফাৰ্স্ট টু আমাৰ আৰবিসি হয় যেটো ৰেড ব্লাড সেল বুলি কয় সেকেন্ড টু ডব্লিউবিসি হয় হোৱাইট ব্লাড সেল বুলি কয় থাৰ্ড টু হল প্লেটলেট আৰু প্লাজমা এই চাৰিটা বস্তু আমাৰ ব্লাডত থাকে আমাৰ এনিমিয়াৰ লগত কোনটো বস্তু কানেক্টেড হয় আমাৰ আৰবিসি সেলটো কানেক্টেড হয় আৰবিসি যেটো সেল হয় হেতু কিন্তু আমাৰ টেষ্টটো যেটো ৰঙা কালাৰটো হয় এটো কিন্তু আৰবিসি কাৰণে হয় এতিয়া লেফট হ্যান্ড সাইডে যেটো দুটা পিকচাৰ দেখিছে এটো ভালকে সক ফাৰ্স্ট পিকচাৰটো দেখিছে যত আমাৰ নরমাল এমাউন্ট অফ আৰবিসি বুলি কোৱা হৈছে আৰু সেকেন্ড যেটো পিকচাৰ দেখিছে তাত সক আপুনি কম আছে এটো মানে এনিমিক এমাউন্ট অফ আৰবিসি তাৰমানে এনিমিয়া মানে কি হল আমাৰ আৰবিসি সেল কাউন্টটো যেতিয়া কমি যায়গে সেই কন্ডিশনটোক আমাৰ এনিমিয়া হোৱা বুলি কোৱা হয় এতিয়া আৰবিসি এনিমিয়া ফিলিং যেটো আমি আয়ৰন কৈ আছো এইবিলাকৰ কানেকশনটো কি হয় হেতু অলপ বুজি পাও কানেকশনটো যদি বুজি পাব লাগে হেতু কি হয় আয়ৰন বোলা বস্তুটো কোট লাগে আমাৰ আৰবিসি সেল বিলাক প্ৰডিউস কৰিবলে আয়ৰনটো প্ৰয়োজন হয় বা দৰকাৰী এটা এলিমেন্ট হয় এতিয়া আয়ৰনটো যেতিয়া কমি যায়গে তেতিয়া আৰবিসি সেলৰ প্ৰডাকশনটো কমি যায়গে আৰবিসি সেলটো নাম্বাৰটো কমি যায়গে এতিয়া আৰবিসি সেলৰ মেইন কামটো আমাৰ বডি ভিতৰত কি হয় এটো আমাৰ বিভিন্ন বডি পাৰ্টস খিনিত অক্সিজেন সাপ্লাইৰ কামটো কৰে তাৰমানে একদম সিম্পল কে বুজক এটা এক্সাম্পল দিছো ধৰি লওক আমি ট্ৰাক আছে ট্ৰাকত বস্তুখিনি আমি লৈ পেলাই ইফাল আমি যেটো আমি সাধাৰণতে দেখিছো মালবিলাক ট্ৰাকত যায় তাৰমানে ট্ৰাকৰ নাম্বাৰ আপোনাৰ ওচৰত বলে 10খন ট্ৰাক আছিলে কিন্তু 10খন ট্ৰাকৰ পৰা আপোনাৰ ট্ৰাকৰ নাম্বাৰটো কমি গল তেতিয়া হলে কি হ'ব আপোনাৰ সাপ্লাইটো ডেফিনেটলি কমি গল আপুনি ইমানটো দুটা ট্ৰাকত আপুনি 10টা ট্ৰাকৰ যেটো সাপ্লাই কৰি আছিল এটো দুটা ট্ৰাকত কৰিব পৰা নাই ঠিক তেনেকে আৰবিসি সেলটো অক্সিজেনটো বডিৰ আমাৰ প্ৰতিটো পাৰ্টত অক্সিজেন সাপ্লাইৰ কাম কৰে যদি আৰবিসি টো কমি যায়গে তেতিয়া হলে আমাৰ অক্সিজেন সাপ্লাইটো বডিৰ প্ৰতিটো পাৰ্টত ভালকে হ'ব নোৱাৰে এইখিনি হল আমাৰ কানেকশনটো আমি চালো যে আয়ৰন আৰবিসি আৰু আমাৰ আৰবিসি কামৰ লগত কি কানেকশন হয়
এনিমিয়া যদি কৈ আছো তাৰমানে তেজৰ যেটো কমি হয় বা তেজটো কমি গল যোৱা বুলি কয় এটোৰ সিম্পটম বিলাক চাই লম লক্ষণ বিলাক কি হয় লক্ষণ কি হয় লক্ষণ হ'ব আপুনি বহুত টায়াৰ্ড ফিল কৰিব তাৰমানে উইকনেছটো বহুত হৈ যায় এনাৰ্জি লেভেল কম হৈ যায় স্কিনৰ কালাৰটো চেঞ্জ হৈ যাব আপোনাৰ শৰ্টনেছ অফ ব্ৰেথ বুলি কয় তাৰমানে অলপ দেৰি খুচকাৰিলে বা অলপ দেৰি আপুনি যদি ষ্টেয়াৰ্স খিনি ক্লাইম্ব কৰিছে তাৰমানে চিৰি আমি যেটো ইউজ কৰো ওপৰত যাবলৈ কিনি অলপ কিবা এটা কৰিলে আপুনি উশাহটো একদম নলোৱাকে হ'ব শৰ্টনেছ অফ ব্ৰেথ হ'ব নেক্সট হল আপোনাৰ মূৰৰ বিষ হ'ব মূৰ ঘূৰণি হ'ব এটো এটা বহুত ডাঙৰ সিম্পটম হয় আমাৰ এনিমিয়া হোৱাৰ তাৰমানে আয়ৰন ডেফিচিয়েন্সি যেতিয়া হয় ফাৰ্স্ট সিম্পটমটো কিন্তু মূৰৰ বিষটো হয় কাৰণ আমাৰ ব্ৰেইনত অক্সিজেন সাপ্লাইটো ভালকে হ'ব নোৱাৰে হাৰ্ট পালপিটেশন বহুত বেছি বাঢ়ি যায়গে আমাৰ চুলিৰ কোৱালিটি বা স্কিনৰ কোৱালিটিটো ড্ৰাই হৈ যায় বেয়া হৈ যায় লেগছ বিলাক ৰেষ্টলেছ হৈ যাব আপোনাৰ নখৰ যেটো শেপ হয় এটো বেয়া হৈ যায় তাৰমানে নখৰ শেপটো কেলে বেয়া হয় আমাৰ আয়ৰণৰ ডেফিচিয়েন্সি কাৰণে হয় কিছুমানৰ হাত আৰু ভৰিখিনি সদায় চেঁচা হৈ থাকে হেতু কিন্তু আয়ৰন ডেফিচিয়েন্সি তাৰমানে এনিমিয়া হোৱাৰ এটা সিম্পটম হয় আৰু এটা বহুত ষ্ট্ৰেঞ্জ ক্ৰেভিং হয় পিকা বুলি কোৱা হয় এটো কি হয় তাৰমানে যিবিলাক খোৱা বস্তু নহয় এনেকুৱা বস্তুবিলাক খাবলে মন যোৱা তাৰমানে যেনেকে আমাৰ মাটি হৈ গল আমাৰ চক হৈ গল যেটো আমি ব্ল্যাক বোৰ্ডত লিখো বা আইস কিউব বিলাক হৈ গল এইবিলাক বস্তু আমাৰ খাবলে মন যাব আৰু এই পিকা বোলা বস্তুটো কিন্তু বাচ্চাৰ ভিতৰতে হ'ব পাৰে ডাঙৰ মানুহকো হ'ব পাৰে আৰু এটো প্ৰেগন্যান্সি সময়তো কিন্তু হ'ব পাৰে যদি আপোনাৰ এনিমিয়াৰ প্ৰবলেমটো হৈছে তাৰমানে আয়ৰন ডেফিচিয়েন্সি যদি হৈছে এইখিনি আমি সিম্পটম চালো এতিয়া সক এটা আমাৰ টেষ্ট আছে হেতু আপুনি ডেফিনেটলি টেষ্টটো কৰাই পেলাই এটো মনিটৰ কৰিব পাৰে CBC টেষ্ট বুলি কোৱা হয় লিখিব পাৰে কমপ্লিট ব্লাড কাউন্ট তাৰমানে কমপ্লিট ব্লাড কাউন্ট টেষ্টটো কৰিলে আপুনি আপোনাৰ ব্লাডৰ যেটো পজিশন হয় তাৰমানে হিমোগ্লোবিন কিমান আছে বাকি বস্তুবিলাক কিমান আছে এটো আপুনি পুৰাকে গম পাই যাব এতিয়া এনিমিয়াৰ যদি টাইপ কবলে যাও এনিমিয়া কিন্তু বহুত ধৰণৰ হয় মই মোৰ যেতিয়া আমাৰ মই নিউট্ৰিচনৰ যেতিয়া হেৰি কৰি আছিলো পঢ়ি আছিলো তেতিয়া কোৰ্সটো কৰা সময়ত কিন্তু মই প্ৰজেক্ট এটা কৰিছিলো মোৰ প্ৰজেক্টটো এনিমিয়াৰ ওপৰতে আছিল এই প্ৰজেক্টটো কৰা সময়তো কিন্তু মই দেখিলো যে ভালে মানখিনি ৰিজন আছে এনিমিয়া হোৱাৰ কিন্তু সবতকে ডাঙৰ ৰিজন কিন্তু সদায় আমাৰ আয়ৰন ডেফিচিয়েন্সি হয় তেতিয়া টাইপস অফ এনিমিয়া বুলি কলে কিছুমান বেলেগ ডেফিচিয়েন্সি যদি বডিত হৈ যায় তেতিয়াও আয়ৰন টু আয়ৰন ডেফিচিয়েন্সি কাৰণে এনিমিয়া হোৱা যদি আমি কওঁ ভিটামিন বেলেগ বেলেগ বহুত এনেকুৱা ভিটামিন আছে যেটো বডিত কমি গলেও কিন্তু এনিমিয়া হ'ব পাৰে সিকল সেল এনিমিয়া এটো অলপ হেৰিডিটাৰি হয় এটো যদি আগত ফ্যামিলি হিষ্ট্ৰীত আছিলে এটো আপোনাক জেনেটিক হয় বস্তুটো এটো হ'ব পাৰে ক্ৰনিক ডিজিজৰ কাৰণে এনিমিয়া হ'ব পাৰে যদি সিভিয়াৰ কিবা বেমাৰ আছে এটো কাৰণে আপোনাৰ বডিত এনিমিয়া প্ৰবলেম হ'ব পাৰে এনেকুৱা কিন্তু কেটা মানে আমি ইয়াত মেনশন কৰিলো কিন্তু এনিমিয়া যদি টাইপ কবলে যাও দুখতকে বেছি টাইপৰ এনিমিয়া আছে কিন্তু গোটেইখিনি টাইপৰ মাজত সদায় ডাঙৰ সবতকে ডাঙৰ ৰিজনটো কিন্তু আয়ৰন ডেফিচিয়েন্সি হয় হেতু কাৰণে আয়ৰন সাপ্লিমেন্টটো লোৱাটো বহুত বেছি জৰুৰী হয় এতিয়া এনিমিয়া কি ৰিজনত হ'ব পাৰে তাৰমানে আপোনাৰ খানাত যদি আপুনি খোৱা বোৱা বিলাক খাই আছে তাত যদি কিছুমান স্পেসিফিক ভিটামিন যদি কম আছে তেতিয়া হলে আপোনাৰ এনিমিয়া প্ৰবলেমটো হ'ব পাৰে যেনেকে আয়ৰনটো কম হলে ভিটামিন B12 টো কম হলে ফলেট বোলা বস্তুটো কম হলে আপোনাৰ এনিমিয়াৰ প্ৰবলেম হ'ব পাৰে আপোনাৰ এবজৰ্পচন ৰেটটো যদি ভাল নহয় তাৰমানে আয়ৰনটো বডিত গৈটো আছে কিন্তু এবজৰ্ব কৰিব পৰা নাই বডিয়ে তাৰমানে বডিত ভালকে মিক্স হ'ব পৰা নাই তেতিয়াও এনিমিয়া হ'ব পাৰে প্ৰেগন্যান্সি সময়ত যদি ভালকে আপুনি সাপ্লিমেন্টেশনটো হোৱা নাই মাল্টিভিটামিন বা ফলিক এসিডৰ লগত এটো লোৱা নাই তেতিয়া হলে কিন্তু আপোনাৰ এনিমিয়া প্ৰবলেম হ'ব পাৰে ক্ৰনিক ডিজিজ যিবিলাক টাইপস অফ এনিমিয়াটো আমি ডিসকাস কৰিলো যে কিছুমান ক্ৰনিক ডিজিজৰ কাৰণে কিন্তু এনিমিয়া প্ৰবলেম হ'ব পাৰে যেনেকে ধৰি লওক কেন্সাৰৰ প্ৰবলেম কিডনি ফেইলিয়ৰ হৈ গল এনেকুৱা ধৰণৰ ক্ৰনিক কন্ডিশন বিলাক যদি আছে তেতিয়াও আপোনাৰ এনিমিয়া প্ৰবলেম হ'ব পাৰে সিকল সেল এনিমিয়া যেটো কৈছো আমি টাইপটো দেখিলো যে ফ্যামিলি হিষ্ট্ৰীত যদি আছিলে এটো অলপ জেনেটিক হয় এটো আপোনাৰ ইনহেৰিট হৈ যায় নিজৰ বডিত এই যেটা বহুত ডাঙৰ ৰিজন হয় এনিমিয়া হোৱাৰ 65 বছৰ এনেকুৱা এটা এজ মানে 60 to 65 এটো এজৰ পিছত ন্যাচাৰালি অলপ ডেফিচিয়েন্সিটো আমাৰ বডিৰ ভিতৰত নিউট্ৰিশন লেভেলটো কমি যায়গে তেতিয়াও আপোনাৰ এনিমিয়া প্ৰবলেমটো দেখা দিব পাৰে এতিয়া ইয়াৰ পৰা ডেফিচিয়েন্সিৰ পৰা বাচিবৰ কাৰণে আমি কি কৰিব পাৰো এইখিনি চাইছো
বাচিবৰ কাৰণে আপুনি কি কৰিব পাৰে আপুনি এনেকুৱা এটা ডায়েট ল'ব পাৰে বা খোৱা বোৱাবিলাক খাব পাৰে য'ত আইৰণ কন্টেন্টটো বহুত বেছি আছে মাৰ্কেটত বহুত আপোনাৰ সাপ্লিমেন্টেশন নামত মাৰ্কেটত বহুত সাপ্লিমেন্টস আছে এইখিনি বহুতে লয় আগতে আহি আছো এইখিনি সাইড ইফেক্টস আছে আমাৰ সাইট্ৰাছ ফ্ৰুটস বা ভেজিটেবল তাৰমানে ফল আৰু সবজি বিলাক ল'ব পাৰে য'ত আইৰণ কন্টেন্টটো ডেফিনেটলি আছে আৰু সাইট্ৰাছ ফ্ৰুটটো কেলে পাৰ্টিকুলাৰলি কোৱা হৈছে আমাৰ ভিটামিন সি যেটো পোৱা যায় ভিটামিন সি এ কিন্তু আইৰণ এবজৰ্পশনটো বহুত ভালকে কৰিবলৈ হেল্প কৰে নেক্সট বহুতে ড্ৰাই ফ্ৰুট বিলাক খায় ড্ৰাই ফ্ৰুট খালেও আপোনাৰ এটো প্ৰিভেনশন হ'ব পাৰে বা কমিব পাৰে চাহ আৰু কফি নিচিনা বস্তুবিলাক কনজাম্পশনটো অলপ কম কৰিব লাগিব কম খাব লাগিব কাৰণ এবিলাকে কি কৰে আইৰণ এবজৰ্পশনটো বেয়া কৰি দিয়ে এইখিনি আমি গোটেইখিনি বস্তু চালো এতিয়া সব যদি মই এতিয়া হেৰি ক'বলৈ যাওঁ আইৰণ সাপ্লিমেন্টৰ নিডটো ক'বলৈ যাওঁ নিডটো কিন্তু বহুত বেছি আমি গোটেইখিনি বস্তু আমি ইয়াত বহুত ভালেমানখিনি কাৰণ আজি ডিসকাস কৰিলো সেইখিনি কাৰণে কিন্তু আইৰণ সাপ্লিমেন্টটো আমাৰ বডিৰ কাৰণে বহুত বেছি জৰুৰী হয় কাৰণ অনলি 40% কিন্তু আমাৰ ডায়েটৰ পৰা পুৰা হৈ যায় তাৰমানে আমি খানাৰ পৰাও কিন্তু অলপ আইৰণ পাই যাওঁ হেতু কোৱা হয় আপোনালোকে ৰাইট হ্যান্ড সাইডত সব 40% যেটো আপোনাক আইৰণ লাগে হেতু আপোনাৰ খোৱা বোৱাৰ পৰা পুৰা হয় এটা মাৰ্কেটত আইৰণ সাপ্লিমেন্টৰ কথা যদি পাতিব যাওঁ কিছুমান সাইড ইফেক্ট থাকে সাইড ইফেক্ট বিলাক কি এবজৰ্পশনটো ভাল নহয় তাৰমানে আইৰণটো লৈটো আছে কিন্তু ভালকে এবজৰ্ব হ'ব নোৱাৰে আপোনাৰ বডিটোৰ ভিতৰত এটা আনপ্লেজেন্ট টেষ্ট থাকে তাৰমানে টেষ্টটো ভাল নহয় এটা মেটালিক টেষ্ট থাকে স্মেলও থাকিব পাৰে যেটো কাৰণে লোৱা সময়ত অলপ দিগদাৰ ফিল কৰিব ষ্টমাক প্ৰবলেম হয় এবজৰ্পশনটো ভাল নোৱা কাৰণে বহুতৰে কিন্তু পেটৰ প্ৰবলেম দেখা দিয়ে এইবিলাক সাপ্লিমেন্ট লোৱা লোৱা পিছত আপোনাৰ পেটৰ প্ৰবলেম দেখা দিব পাৰে হজমটো অলপ বেয়া হৈ যাব পাৰে আৰু আপোনাৰ ষ্টুলটো কালাৰটো বেয়া হৈ যাব পাৰে বহুত বাচ্চা বিলাকৰ ক্ষেত্ৰত এটো দেখা হয় যে বাচ্চাক যদি আপুনি আইৰণ সাপ্লিমেন্ট দিছে সাধাৰণতে বাচ্চাক লিকুইডটো দিয়ে লিকুইডটো লোৱা পিছত আমাৰ দাঁত বিলাক যে কোলা পৰি যোৱা দেখা গৈছে বাচ্চা বিলাকৰ ভিতৰত হেতু বস্তু এটা ডেফিনেটলি সাইড ইফেক্ট হয় এলিমেন্টছ ওয়েলনেছৰ ফিলিং লিকুইড আৰু ক্যাপসুলৰ কথা যদি পাতিব যাওঁ ইয়াত ফাৰ্স্টত আমি চাই লৈছো নামটোৰ পিছত এটা ফিলিং বুলি কোৱা হৈছে এফ ই যেটো নামৰ আগত আছে আৰম্ভণি যেটো হৈছে এফ ই মানে হল আইৰণ তাৰমানে কেমিষ্ট্ৰিত আমাৰ আইৰণটোক এফ ই সিম্বল দিয়া হয় তাৰমানে ফেৰাছ বা ফেৰিক এটো নাম হয় ইমান ডিটেইলছত যাব নালাগে ধৰি লওক কেমিষ্ট্ৰি বুলা বস্তুটোত আমাৰ আইৰণটোৰ সিম্বল যেটো হয় এটো এফ ই হেতু কাৰণে নামতে আমি এফ ই থলো আৰু এজ এ হোল কি আইৰণটো ভালকে থাকিলে আপোনাৰ ডেফিচিয়েন্সিটো নাথাকিব আৰু ডেফিনেটলি আপোনাৰ ফিলিংটো ভাল হ'ব তাৰমানে আপুনি ভাল ফিল কৰিব হেতু কাৰণে আমাৰ নামটোত ফিলিং দিয়া হৈছে আৰু এটো বডিটো হিল কৰে তাৰমানে ইলিং হেতু কাৰণে দিয়া হৈছে তো গোটেইখিনি বস্তু মিলাই নামটোতে ইয়াৰ কনসেপ্টটো আছে এটা ইউনিকনেসটো কি হয় ফিলিংৰ ইউনিক পাৰ্টটো হল যে ইয়াত ফেৰজন বোলা বস্তুটো আছে ফেৰজনটো কি হয় ফেৰজনটোৰ কাৰণে আমাৰ নো টিথ ষ্টেইনিং দেখিছে এতিয়া আমি অলপ দেৰি আগতে ডিসকাস কৰিছিলো যে মাৰ্কেটত যিবিলাক সাপ্লিমেন্ট হয় কেতিয়াবা দাঁত বিলাক কোলা পৰি যায়গে হেতু ইয়াত নহব ফেৰজন থকা কাৰণে নেক্সট ফলিক এসিড আৰু গ্লাইসিন নিচিনা বস্তুবিলাক দিয়া হৈছে ফলিক এসিডটো আইৰণ এবজৰ্পশনটো ভাল কৰি দিয়ে গ্লাইসিনটো এবজৰ্পশনটো ভাল কৰে আৰু এনাৰ্জি লেভেলটো ডেফিনেটলি ইমপ্ৰুভ কৰে মুলেঠি আৰু বিটৰুট নিচিনা বস্তুবিলাক দিয়া হৈছে যেটো ন্যাচাৰাল কন্টেন্ট ন্যাচাৰালি এটা আইৰণ কন্টেন্টটো বহুত বেছি থাকে ক্যালসিয়ামটো আছে অলপ আইৰণ যিমান লাগে আমাৰ ফিলিংটোৱে এবাৰ যেটো লব তাৰমানে পাৰ সাৰ্ভিংত আপুনি 33 RDA পাব 33% যিমানটো আপোনাক এদিনত আইৰণ লাগে RDA মানেটো হল required daily allowance RDA কথাটোৰ হল required daily allowance তাৰমানে এদিনত কিমান যিমান আইৰণ লাগে হেতুৰ মাজত 33% RDA আপোনাৰ ফিলিংটোৱে দি দিব তাৰমানে আমি আগতে দেখিছিলো আমি খোৱা বোৱাৰ পৰা 40% পাই যাওঁ তো আমি 33% ফিলিংৰ পৰা পাই যাম তো ভালে মানখিনি আইৰণ কন্টেন্ট ডেফিনেটলি আমাৰ বডিত যাব আৰু আমাৰ বডিটো ডেফিচিয়েন্সি নেথাকিব এতিয়া এবজৰ্পশন যদি কবলে যাওঁ পুৱাৰ এবজৰ্পশন হয় যেটো আমি মাৰ্কেটৰ চাইছিলো ফিলিংটো এক্সিলেন্ট এবজৰ্পশন হয় কাৰণ এবজৰ্পশনৰ কাৰণে ইয়াত বহুত বস্তু এক্সট্ৰাকে দিয়া হৈছে টেষ্টটো আনপ্লেজেন্ট টেষ্ট হয় আমাৰ যদি মাৰ্কেটৰ লগত আমি তুলনা কৰো ইয়াত আপুনি একো টেষ্টটো ভাল পাব আনপ্লেজেন্ট একো টেষ্ট বা স্মেল নেপায়
স্টুল যেটো ব্ল্যাকেনিং অফ স্টুল হৈ যায় মার্কেটত যদি কথা পাও এটো কিন্তু লেস হব আমার ফিলিংত এই প্রবলেমটো বহুত কম হব মার্কেটৰ বেলেগ দৰবৰ তুলনাত লুজ মোশন হৈ যাব পাৰে কাৰবাৰ এটো মাৰ্কেটৰ বস্তুবিলাক ললে কেতিয়াবা লুজ মোশনৰ প্ৰবলেম হৈ যায় ষ্টমাক প্ৰবলেম যেটো মই কৈছো এটো কিন্তু ফেৰজনৰ কাৰণে কিন্তু এটো ষ্টমাকত কিন্তু বহুত জেন্টল হয় আমাৰ যেটো ইউএসপি পইণ্ট হয় ফেৰজন বোলা বস্তুটো আছে এটো কাৰণে আমাৰ পেটত কিন্তু এটো বহুত জেন্টল হয় হাৰ্মফুল ইফেক্ট নকৰে এটো বহুত ফ্ৰেন্ডলি হয় কিছুমান পয়েন্ট এতিয়া মই কম খুব ধ্যান দি শুনিব এইকিটা পয়েন্ট কিন্তু অলপ ধ্যান দি পেলাই প্ৰডাক্টটো ইউজ কৰিব লাগিব ফাৰ্স্ট পয়েন্টটো সক স্লাইডত কাৰেক্ট ডোসেজত ইউজ কৰিব লাগিব তাৰমানে যেটো ডোসেজ কোৱা হ'ব ইয়াত হেতু ডোসেজ মতে ইউজ কৰিব বহাই পেলাই নলব সলিউশন এনিমিয়া সলিউশন দিব কিন্তু বহুত যদি ক্রনিক এনিমিয়া হয় সিভিয়ার কেসেসও হয় তাত কিন্তু এপ্লা ফিলিংটো রেকমেন্ড কৰি নিদিব বাচ্চাক দিব পাৰে কিন্তু বাচ্চা অলপ বয়সটো কম থাকিলে কি হয় অলপ ডেলিকেট হয় আমাৰ বডি সিস্টেমটো এটো কাৰণে অলপ ফিজিশিয়ানৰ লগত অলপ এটা চেক কৰি ললে ভাল এবাৰ চেক কৰি ললে ভাল যে আয়ৰণৰ সাপ্লিমেন্টটো দিব পাৰিম নে নাই আৰু মনত থব এটো এটা ফুড সাপ্লিমেন্ট হয় যত আপোনাৰ FSSAI এৰ মাৰ্কিংটো আছে আয়ুৰ্বেদিক প্ৰডাক্ট বুলি ইয়াত কিন্তু প্ৰমোট নকৰিব কাৰণ হেতু কাৰণে চাব ইয়াত কিন্তু আয়ুষ মাৰ্কটো নাই আয়ুৰ্বেদিক প্ৰডাক্ট নহয় এটো তো তেনেকে এটো প্ৰমোট নকৰিব এটো এটা ফুড সাপ্লিমেন্ট হয় যেটোত আমাৰ FSSAI ৰ মাৰ্কিংটো আছে এলিমেন্টস ব্যালেন্স ফিলিং লিকুইড এন্ড ক্যাপসুল আজি আমি ফিলিংৰ বিষয়ে গোটেইখিনি বস্তু শিকিলো এতিয়া নলেজটো আমাৰ পুৰা আহি গল এতিয়া আৰু এডেড কিছুমান পয়েন্ট আমি চাম যেখিনি ডেফিনেটলি প্ৰডাক্ট শেয়াৰ কৰা সময় আপোনাক হেল্প কৰিব ফাৰ্স্ট পয়েন্টটো হল আমাৰ লগত 100% গোল্ডেন ভেজ ক্যাপসুল ইউজ কৰা হৈছে ভেজ ক্যাপসুলটো নন ভেজৰ তুলনাত 6 গুণ বেছি আমাৰ ইয়াত কষ্টলি হয় হলেও ভেজ ক্যাপসুলটো কেলে ইউজ কৰিছো ভেজ ক্যাপসুলত ময়েশ্চাৰ কন্টেন্টটো কম থাকে নন ভেজৰ তুলনাত মানে পানী মাত্ৰাটো ভেজত কম থাকে নন ভেজত অলপ বেছি থাকে সেকেন্ডটো হল ব্যাকটেৰিয়াৰ পৰা প্ৰটেকচনৰ গ্যাৰান্টিটো আমাৰ ভেজত থাকে নন ভেজত একো তেনেকুৱা তথ্য বা একো ডেটাস নাই আমাৰ ওচৰত যেটো আমাৰ প্ৰটেকচনটো দিয়ে বুলি কয় থাৰ্ড টু হল হিট ডিফৰ্মেশন টু হল যে আমাৰ যেটো কেতিয়াবা আমি দেখিছো যে ক্যাপসুল ঘৰত আছে যদি আমাৰ ৰুম টেম্পাৰেচাৰটো বাঢ়ি যায় এটো সাধাৰণতে গৰম কালত হয় যে টেম্পাৰেচাৰটো বাঢ়ি গলে কি হয় ৰুমৰ কেতিয়াবা ক্যাপসুল এটা থোৱা আছিল এটো গলে গলি পেলাই অলপ সাইজটো বেয়া হৈ গল এই প্ৰবলেমটো কিন্তু নন ভেজত জিলেটিন থকা কাৰণে বেছি হয় এটো কাৰণে ভেজত এটো চান্সেস কম এই হেকিটা কাৰণৰ কাৰণ থকা কাৰণে আমি ভেজ ক্যাপসুল খিনি ইউজ কৰিলো কষ্টলি হোৱাৰ পিছত API formulation in-house formulation API মানে হল আয়ুৰ্বেদিক ফাৰ্মাকপি অফ ইন্ডিয়া আৰু in-house formulation হল in-house মানে হল যে নাৰায়ণ ছাৰৰ নিজৰ ফৰ্মুলা কিছুমান আছে ইয়াত দিয়া হেতু কাৰণে আমাৰ in-house formulation টো লিখা হৈছে ইয়াত batch to batch quality fingerprinting মানে প্ৰতিটো batchত যেটো product launch কৰা হয় এটো কিন্তু আগত launch হোৱা batchটোৰ লগত 100% quality fingerprinting test এটা হয় এটো 100% match নহলে কিন্তু launch কৰা নহয় তাৰমানে এই টেষ্টটো যেটো কৰা হয় কোৱালিটিটো মেইনটেইন কৰিব কাৰণে কোৱালিটিত কম্প্ৰমাইজ ডেফিনেটলি কৰা নহয় এই গোটেই প্ৰসেসটো কিন্তু অলপ কষ্টলি হয় গোটেই সব ব্র্যান্ড বা কোম্পানী এটো কৰিব নোৱাৰে তো হেতু কাৰণে ইমান এটো কষ্টলি হোৱাৰ কাৰণেও আমি এটো কোৱালিটিটো কম্প্ৰমাইজ নকৰাৰ কাৰণে হে এটো ডেফিনেটলি আমি মেইনটেইন কৰাৰ কাৰণে এটো ফিংগাৰপ্ৰিন্টিং টেষ্টটো আমি প্ৰডাক্টত কৰো